হেল্ল' গাইজ, আকৌ এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান ৰুমটো ৰেডি কৰি যাম এতিয়া চুলি কটোৱাবলৈ, কাৰণ আজি যাবগৈ লাগিব সন্ধিয়া। আৰু বাইকখনৰ কণ্ডিশ্যন একদমেই বেয়া হৈ আছে, এইকেইদিন মানে আৰু ধোৱা কৰা হোৱা নাই। চুলি কটোৱাবলৈ আহি অলপমান বহি ল'লোঁ। চুলি কটোৱাই যাম এতিয়া ঘৰলৈ। আৰু ঘৰত গৈ একো ভিডিঅ'ই বনোৱা নহ'ল, কাৰণ ঘৰৰ পৰা গুচি গ'লেগৈ মনটো ভাল নালাগে। এতিয়া ট্ৰেইনত বহিলোঁ চিধা ডিমাপুৰৰ পৰা আকৌ যাব লাগিব আমাৰ চিধা কেম্পৰ কাৰণে, কাৰণ অহা কালিলৈহে আমাৰ গাড়ী চলিব। এতিয়া পাই গ'লোহি আহি ডিমাপুৰ ষ্টেচনত পোৱাৰ পিছতে ইমান বৰষুণ আৰু ঠাণ্ডা। তো ডিমাপুৰ ষ্টেচনৰ বাহিৰৰ পৰিৱেশটো চাওক, এনেকুৱা ধৰণৰ। সকলোৱে ট্ৰেইনৰ কাৰণে ৱেইট কৰি আছে আৰু ময়ো অটো এখন লৈ কেম্পৰ বাবে চিধা আগবাঢ়িলোঁ। আৰু বাহিৰত ইমানেই বৰষুণ নহয়, কি ক'ব। মানে আজি ৰাতিপুৱাৰ পৰা বৰষুণ, ঘৰৰ পৰা আহোঁতেও বৰষুণ। এতিয়া পাই গ'লোহি কেম্প, আৰু মিনি ব্লগটো এনেকৈ সামৰণি মাৰিছোঁ। বাই বাই।